জড়িয়তে এখন তুলাং মঞ্চ আয়োজন জানাব বিচাৰিছো এয়া আফটাৰ পংকজকে এখন তুলাং মঞ্চ আয়োজন জনাইছে লগে লগে আমাৰ ৰাগ উদযাপন সমিতিৰ সম্পাদক অপূৰ্ব কলিতাই এটি ফুলাম দ্ৰব্যৰে তেখেতক আয়োজনে জনাইছে লগে লগে তেখেতক ৰাগ উৎসৱ উদ্বোধনৰ ওপৰত এটা বক্তব্য ৰাখিবৰ কাৰণে আহ্বান জনাইছো আমার পরম ভগবতী শ্রী শ্রী কৃষ্ণ এই কৃষ্ণ আমার এই জীৱাত্মা পৰমাত্মা আত্মাৰ সৈতে যি মিলন এই মিলনৰে এটা ৰূপক আৰু এই ৰূপকৰ পুঁজিতে সৃষ্টি হৈছে ৰাগ উৎসৱ গতিকে এই ৰাগ উৎসৱৰ আজি আমাৰ বুঢ়া আঞ্চলিক ৰাগ মহোৎসৱ এই মহোৎসৱে আজি এক